শুই উঠিয়ে দেখিলোঁ মেট্ৰিকৰ ৰিজাল্ট দিব আজি অলপ ভয়ো লাগি আছে কাৰণ বাৰ ছোৱালীজনীও মেট্ৰিক দিছিলে তাইৰো ৰিজাল্ট দিব আজি সেয়ে ভাবিলোঁ আপোনালোককো ৱেবছাইটকেইটা দি দিওঁ লগালগ পায়ে গৈছিলোঁ কিন্তু এতিয়া মই এডিট কৰাত অলপ দেৰি হ'ল আৰু আপোনালোকৰো কোন কোনে দিছে মোক কমেণ্টত জনাব ৰিজাল্টবিলাক জনাব মোৰ বাৰ ছোৱালীজনীৰো ৰিজাল্টটো মই আপোনালোকক জনাম দেৰিলৈকে কাৰণ ৰিজাল্টটো পোৱালৈ মোৰ দেৰি হ'ব চাগে সেইকাৰণে ৱেবছাইটকেইটা দি দিলোঁ কোনকেইটাত পাব আৰু ভয়ো লাগি আছে কাৰণ বাৰ ছোৱালী আৰু মোৰ নিচিনাই হয় আৰু মোৰ ছোৱালীৰ নিচিনাই হয় সেইকাৰণে বহুত ভয় লাগি আছে হ'লেও ৱেবছাইটকেইটা দি দিলোঁ আপোনালোকে প্লিজ কমেণ্টত জনাব কাৰ ল'ৰা ছোৱালীয়ে দিছে মেট্ৰিক আৰু পুৱাই তেনেকুৱা এটা কথা শুনিব পালে অলপ ভয়ো লাগি থাকে কাৰণ কালিৰ পৰা একো এটা কোৱা নাছিলে সেইকাৰণে ৱেবছাইটকেইটা দিলোঁ আৰু প্লিজ কমেণ্টত জনাব দেই ৱেবছাইটকেইটা চাই বাই বাই থেংক ইউ আৰু সকলোকে শুভেচ্ছা জনালোঁ যিবিলাকে ভাল ৰিজাল্ট কৰিছে বা ভালকৈ পাছ কৰিছে তেওঁলোকক আৰু যিবিলাকে আৰু আজি এইবাৰৰ পৰা মেট্ৰিক নহয়ও তাৰ কাৰণে চেবাই কৰি থৈ দিছে যে এইবাৰে লাষ্ট আৰু মেট্ৰিকৰ আৰু সেইকাৰণে বাই বাই